নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ বাতৰি হৈছে আয়ৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত শিক্ষাৰ্থীলৈ সকাহ। নামভৰ্তিক লৈ উচ্চ শিক্ষা বিভাগে দিলে এই নিৰ্দেশনা। আয়ৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীলৈ সকাহ। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা ৰাজ্যপালৰ এক নিৰ্দেশনা অনুযায়ী উত্তীৰ্ণ হোৱা শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকীক প্ৰধান শিক্ষক বা অধ্যক্ষই আয়ৰ প্ৰমাণপত্ৰ দিব পাৰে। নামভৰ্তি কৰিবলগীয়া অনুষ্ঠানখনে সেই প্ৰমাণপত্ৰ গ্ৰহণ কৰিব। এখন শিক্ষানুষ্ঠানৰ পৰা মুৰব্বীয়ে বিবেচনা অনুসৰি দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিব পাৰিব। এই ক্ষেত্ৰত চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰমাণপত্ৰ নহ'লেও এডমিশ্যন হ'ব। যদি কোনো শিক্ষাৰ্থীৰ অভিভাৱকৰ বছৰেকীয়া আয় 2 লাখ টকাৰ তলত বুলি নামভৰ্তি কৰিবলগীয়া অনুষ্ঠানখনৰ মুৰব্বীগৰাকীয়ে প্ৰত্যান যায়, তেওঁ তেনে ছাত্ৰ ছাত্ৰীক এই আঁচনিৰ অধীনত নামভৰ্তি কৰাব পাৰিব। ইয়াৰ বাবে তেওঁ শিক্ষাৰ্থীগৰাকীৰ হৈ উপাৰ্জনৰ প্ৰমাণপত্ৰ এখন দিব লাগিব। মাচুল ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামা দাখিল কৰিব পাৰে। এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব। আনহাতে শিক্ষানুষ্ঠানসমূহে অৰিজিনেল প্ৰমাণপত্ৰ অবিহনে নামভৰ্তিৰ সুবিধা দিব পাৰে যদিও নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলে 15 অক্টোবৰ 2021 ভিতৰত অৰিজিনেল প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে 11 অক্টোবৰলৈ চলিব বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা। সেবাই ঘোষণা কৰিছে বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী। মূল্যায়ন পদ্ধতিত অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত। কোভিডৰ বাবে এইবাৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। আমি পুনৰ জনাইছো 1 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা। 11 অক্টোবৰলৈ চলিব বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা। সেবাই ঘোষণা কৰিছে বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী। মূল্যায়ন পদ্ধতিত অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত। কোভিডৰ বাবে এইবাৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।